আজি মই আপোনালোকৰ আগত এনেকুৱা কেইটামান টিপছ লৈ আহিছোঁ যিকেইটা টিপছৰ পৰা আপোনাক সমাজত বহুত লোকপ্ৰিয় আৰু আকৰ্ষণীয় কৰি তুলিব। এটা মিঠা হাঁহি। আমি সদায় হাঁহি থাকিব লাগে। হাঁহি থাকিলে মানুহক ধুনীয়া দেখায় আৰু পজিটিভ দেখায়। পজিটিভ মানুহৰ প্ৰতি আমি সহজতে ইমপ্ৰেছ হৈ যাওঁ। সেইকাৰণে আমি হাঁহি থাকিব লাগে। হাঁহি থাকিলে আমাক মানুহে ভাল পায়। আৰু আমি যেতিয়া কাৰোবাৰ লগত কথা পাতোঁ, আমি সদায় আই কণ্টেক্ট ৰাখি কথা পাতিব লাগে। আমি যদি চকুত হৈ কথা পাতোঁ, তেতিয়া সেই অপজিট মানুহজনৰ ভাল লাগে আৰু আমাৰ প্ৰতি ইমপ্ৰেছ হৈ যায়। আমি কাৰোবাৰ লগত কথা পাতিলে সেই মানুহজনে কি ক'ব বিচাৰিছে সেইখিনি কথা আমি বহুত ভালকৈ শুনা দৰকাৰ। আমি বেছিকৈ নিজৰখিনি ক'ব যাব নালাগে। মানুহজনৰ কথাখিনি বেছি ভালকৈ শুনি মন দি শুনি যদি আমি তাত কিবা এটা ৰিপ্লাই দিওঁ, তেতিয়া মানুহজনে আমাৰ প্ৰতি ইমপ্ৰেছ হয়। আমাৰ নিজৰ ক্ষেত্ৰতো তেনেকুৱা। আমি যদি কাৰোবাৰ লগত কিবা এটা মনৰ কথা ক'ব গৈছোঁ, সেই মানুহজনে যদি আমাৰ কথাখিনি শুনিছে মন দি, আমাৰ ভাল লাগে। ঠিক সেনেকৈ বেলেগৰ ক্ষেত্ৰতো বেলেগে যদি আমাৰ লগত কথা পাতিব, আমি মন দি শুনিব লাগে। আৰু এটা বিৰাট ডাঙৰ কথা, পৰিষ্কাৰ পৰিচ্ছন্নতা। আমি যদি মুখৰ গোন্ধ, গাৰ গোন্ধ বা লেতেৰা পেতেৰা গাৰে যদি আমি ক'ৰবাত যাই কথা পাতিব বিচাৰোঁ, আমাক মানুহে পাত্তা নিদিয়ে। ফাটা চিঙা কাপোৰেই হওক, আমি যদি চাফ চিকুণকৈ ভালকৈ থাকি পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখি আমি ক'ৰবাত যাই কিনে দুটা কথা কওঁ, আমাৰ কথাখিনি শুনিব। আমি সদায় সমাজত মিলাকৈ কথা ক'ব লাগে। বেছি এটা উফাই দং মাৰি মিছা কথা যদি আমি ক'ব ধৰোঁ, তেতিয়া মানুহ আমাৰ প্ৰতি বৰ হৈ যায়। আমি সদায় সমাজত খাপ খোৱাকৈ, নিজকে খাপ খুৱাই যদি আমি কথা কওঁ, তেতিয়া মানুহ আমাৰ প্ৰতি ইমপ্ৰেছ হয়। এনেকুৱা কিছুমান সৰু সৰু কথাৰ পৰা মানুহ আকৰ্ষণীয় হ'ব পাৰে আৰু লোকপ্ৰিয় হ'ব পাৰে।